অসমীয়াৰ হিয়াৰামতো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ আবৃত্তিৰে যুৱ সাংবাদিক তপন শইকীয়া আৰক্ষী জোৱান ৰাতুল দত্তৰ কথাৰে মোৰ এই ক্ষুদ্ৰতম পৰিকল্পনাৰে এটি হৃদয়স্পৰ্শী কবিতা আপোনালোকলৈ আগবঢ়ালোঁ। সোণাপুৰৰ হাতীমূৰা তোমাৰ শেষ শয়ন, এতিয়া জুবিন ক্ষেত্ৰত, এতিয়া তুমি নীৰৱ শয়নত। মাথো উজাগৰে আজি আমি তোমাৰ অনুৰাগী, এতিয়া আমি গাম তুমি শুনিবা। আমি গাম সমস্বৰে মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, দেখা পালো তোমাৰ ছবি। আমি গাম তুমি শুনিবা। চন্দন কাঠৰ সীতা জুয়ে কোৰাত ছাই হৈ গ'ল এটি পাৰ্থিৱ শৰীৰ, পঞ্চভূতত বিলীন হ'ল মাটিৰ মায়াবী নৰতনু দেহ। এতিয়া তুমি সৃষ্টিৰ অক্ষত হৈ ৰলা সংগীত প্ৰেমীৰ চিৰ শাশ্বত আত্মাৰ মহাসংগী হৈ তুমি। প্ৰকৃতিৰ আকুলতেই তুমি সদায় জীয়াই থাকিবা জুবিন, নৈৰ সোঁতে সোঁতে সদায় সুৰ হৈ বৈ থাকিবা। বতাহৰ সুঘ্ৰাণে সুঘ্ৰাণে সদায় জগত সুবাসিত কৰি কৰি ৰাখিবা। জাতিটোক মেঘৰ আকাশৰ পৰাই, জাতিটোক সংগীতৰ সৰগীৰ পৰাই চাই থাকিবা তুমি, সদায় চাই থাকিবা সংগীতৰ ৰাজকুমাৰ হৈ। অসমে তোমাক জীয়াই ৰাখিব, প্ৰতিটো শিশু, ডেকা গাভৰু, আবাল বৃদ্ধ বনিতা, প্ৰতি জাতি জনগোষ্ঠী বৰ্ণ সকলোৱে তোমাক হৃদয়েৰে জীয়াই ৰাখিব, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, প্ৰতি অনাগত অনন্ত দিনলৈ। সৰগী সুখত থাকাগৈ তুমি, সুধাকণ্ঠ ভূপেন্দা বিষ্ণুজ্যোতিক ক'বাগৈ, অসমীয়া জাতি ভালে কুশলে আছে বুলি ক'বাগৈ তোমাৰ ভণ্টি জংকীকো, অসমীয়া জাতি অসমীয়া সুৰ সংগীত কুশলে আছে বুলি। অসম আৰু অসমীয়া থকালৈকে তুমি চিৰদিন চেতনা, ঐক্য, সাহস, সহায় সম্প্ৰীতিৰ নৈ হৈ বৈ থাকিবা চিৰদিন চিৰকাল। অসমৰ আকাশে বতাহে প্ৰাৰ্থনা হৈ বাজি থাকিব, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।